যেতিয়া বাস্তুপুৰুষ নিদ্ৰাত আছিলে, টোপনিত আছিল, তেতিয়া দেৱতাসকলে বাস্তুপুৰুষক পৃথিৱীলৈ দলিয়াই দিছিল। ৰবি, চন্দ্ৰ, তাৰা এইবোৰ শুদ্ধি আছে নাই? বিবাহখন যেনেকুৱা হয় তেনেহ'লে গৃহ নিৰ্মাণ বা গৃহপ্ৰৱেশ একদম একেই হয়। ঘৰখন কোন দিশত আচলতে কোনফালে মুখ কৰি পেলাই ঘৰখন থাকিলে ঘৰখন পাৰফেক্ট হয় বা সকলো দুখ ত্ৰুটিৰ পৰা মুক্ত হৈ থাকিব পাৰে। যিটো মানুহে শ্বু ষ্টেণ্ড, জোতা চেণ্ডেল আদিবিলাক থৈ দিয়ে, সেইটো দেখা পাব নালাগে। বা যিকোনো পেলনীয়া বস্তু আমি যাক ডাষ্টবিন বুলি কওঁ, সেইটো আপুনি মুখ্য দুৱাৰখন খুলিয়ে দেখা পাব নালাগে। পাকঘৰটো কোনোবা এটা ঠাইত থাকিব নালাগে বা দুৱাৰখন, মূল দুৱাৰখন হয়তো বেলেগ এটা দিশত আছে, যি দিশত থাকিব নালাগে, তেতিয়া দুৱাৰখন ভাঙি দিবলৈ কোৱা হয় বা পাকঘৰটো ভাঙি দিবলৈ কোৱা হয়, লেট্ৰিন বাথৰুম ভাঙি দিবলৈ কোৱা হয়। বাস্তুশাস্ত্ৰীজনে বিভ্ৰান্তি কৰিব পাৰে, কিন্তু বাস্তুশাস্ত্ৰখন বিভ্ৰান্তিকৰ নহয়। সেইটো যদি আপুনি আপোনাৰ বাথৰুমত এটা গ্লাছৰ বাউলত যদি ৰাখে আৰু যদি সেইটো আপুনি একমাহৰ মূৰত চেঞ্জ কৰি থাকে, বহুতখিনি নিগেটিভিটি কাটি যাব। আৰু সেইখিনি পানী এসপ্তাহৰ মূৰত আপুনি ঘৰৰ চাৰিদিশত ছটিয়াই দিয়ক, আকৌ পুনৰ পাত্ৰটো ভৰাই থৈ দিয়ক, তেতিয়া সেইটোৱে আপোনাৰ নিগেটিভ এনাৰ্জিটো কাটি থাকে। এখন ঘৰৰ পাকঘৰৰ দিশটো কেনেকুৱা হ'ব লাগে, যে বিচনাখনৰ দিশটো কোন দিশত বিচনাখন থাকিব লাগে, সেই দিশটো বাস্তুৱে কৈ থৈছে। দিশত শুদ্ধভাৱে থাকিলে সংসাৰ সুখৰ হয় বা ঘৰখনত সুখ শান্তি থাকে। বহুত মানুহক দেখা পাওঁ যে ষ্টেয়াৰ কেছ, চিৰিটোৰ তলত মানে মৃতকৰ ফটোবিলাক তাত ওলমাই ৰাখে। এইটো কিন্তু সাংঘাতিক ভুল। গছ গছনি ৰোৱাৰ ক্ষেত্ৰতো কিছু নীতি নিয়ম আছে। এতিয়া নিগেটিভ এনাৰ্জিটো ক্ষতি কৰিব নোৱাৰে, কাৰণ তেওঁ 1600 গোপীৰ লগত সম্পৰ্ক বুলি কোৱা হয়। গতিকে এই যিটো কণ্ট্ৰল, নিজক মানে খুব কণ্ট্ৰলত ৰাখিব পৰা যিটো গুণ, সেইটো ময়ূৰৰ পাখিটোৱে দিয়ে। বহুত মানুহে কি কৰে, গছৰ দ্বাৰা মানুহক ক্ষতি কৰিব বিচাৰে, সেইটো খুব নিগেটিভ এনাৰ্জি। সেইটো কাৰণে আপুনি ঘণ্টাটো বজাই তাৰ পৰা লগে লগে আঁতৰিব নালাগে। পাৰিলে অকণমান সময় যদি ঘণ্টাটো তলত ৰখিও দিব পাৰে, সেইটো খুব পজিটিভ এনাৰ্জি বুলি বাস্তুশাস্ত্ৰই কয়। সেইটো বুজোৱা নাই, মানে বুজাইছে কি, আপুনি সূৰ্যৰ দৰে হ'ব লাগিব, আপুনি প্ৰাতঃকালতে উঠিব লাগিব, কাৰণ সূৰ্য সদায় ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে উদয় হয়। আৰু 7টা ঘোঁৰাৰ দৰে তেওঁ বেগৱান। আপুনি 7টা ঘোঁৰাৰ ফটো লগাই যদি শুই থাকে, তেতিয়াহ'লে আপোনাৰ ওলোটাহে হ'ব। অপেন মাইকৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই সংগীতা দেৱী দত্ত। আপোনালোকৰ দাবীত, আপোনালোকৰ অনুৰোধত পুনৰবাৰ এগৰাকী অতিথিক লৈ আহিছোঁ, তৰুণ ভট্টাচাৰ্য জ্যোতিষী। তেওঁ আমাৰ পূৰ্বৰ যিটো আমাৰ এপিছড আছিলে, সেই এপিছডটো আপোনালোকে চাই ইমানেই ভাল পালে, আৰু আপোনালোকৰ যিসমূহ দাবী বা আপোনালোকৰ যিসমূহ কমেণ্ট, সেইসমূহৰ ওপৰত ভিত্তি কৰি পুনৰবাৰ তেওঁক মই আকৌ লৈ আহিছোঁ মোৰ অতিথি হিচাপে। এইবাৰ তেওঁ গৃহ বাস্তুৰ বিষয়ে কৈছে। এখন ঘৰ সুন্দৰভাৱে চলিবলৈ, এখন ঘৰৰ উন্নতি হ'বলৈ, ঘৰখনত বাস্তুশাস্ত্ৰ মতে আমি কেনেধৰণৰ নীতি নিয়ম আমি পালন কৰিব লাগে বা কি আমি দিশৰ প্ৰতি লক্ষ্য ৰাখিলে এখন ঘৰ সুন্দৰভাৱে চলিব পাৰে, সংসাৰ এখন সুন্দৰভাৱে চলিব পাৰে, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ বাবে কি নীতি নিয়ম বা বাস্তুশাস্ত্ৰৰ মতে কেনেধৰণৰ নীতি নিয়ম আমি মানি চলিব লাগে, এই সমগ্ৰ বিষয়সমূহ কৈছে। আৰু সেই আপোনালোকৰে দাবী আছিল যে বাস্তুশাস্ত্ৰ বা গৃহ বাস্তুৰ বিষয়ে আপোনালোকে জানিবলৈ বিচাৰিছিল। গতিকে তেওঁৰ সৈতে কথা পাতিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু উপকৃত হ'ব বুলি আশা কৰিছোঁ। দাদা, পুনৰবাৰ স্বাগতম জনাইছোঁ। ধন্যবাদ মোৰ চেনেললৈ। নমস্কাৰ। মোৰ অপেন মাইকত এতিয়ালৈকে যিসকল আলহী আছে, এতিয়ালৈকে যিকেইজনক মই অতিথি হিচাপে আনিছোঁ, তাৰে কেইগৰাকীমান অতিথিক দৰ্শকে আকৌ বিচাৰে, আৰু আপুনি হ'ল তেওঁলোকৰ ভিতৰতে এজন। দৰ্শকে আমি আপোনাৰ প্ৰথম এপিছডটো কৰাৰ পিছত দৰ্শকে ইমান বিচাৰিছে আৰু বিভিন্ন বিষয়ত আকৌ আলোচনা হোৱাটো বিচাৰিছে, সেইকাৰণে আজি আপোনাক আকৌ নিমন্ত্ৰণ কৰি আনিছোঁ। হয়, বিশেষকৈ দৰ্শকে বিচৰা এটা বিষয় গৃহ বাস্তু বা বাস্তুৰ বিষয়ে দৰ্শকে বেছিকৈ জানিবলৈ বিচাৰিছে। কমেণ্টত আপুনি পাইছে চাগে যে বাস্তুৰ বিষয়ে অকণমান ক'বচোন, বা বাস্তুৰ বিষয়ে কেনেধৰণে, কাৰণ আজিকালি মানুহে ঘৰ এখন বনাওঁতে বা ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত বাস্তুৰ যে খুব গুৰুত্ব আছে, সেই কথাটো বুজি পাইছে। আৰু আমি এতিয়া দেখোঁ, ধৰক ছ'চিয়েল মিডিয়াত আমি খুব দেখোঁ যে বাস্তুৰ বিভিন্ন টিপছ দিয়ে, বিভিন্ন ধৰণৰ টিপছ দিয়া থাকে। ঘৰ এখন সুন্দৰভাৱে চলাবলৈ হওক বা ৰিলেশ্যন এটা ভালকৈ চলাবলৈ হ'লে কেনেধৰণৰ বাস্তু টিপছ মানুহে ল'ব লাগে, বিভিন্ন ধৰণৰ। তাৰ ভিতৰত কিন্তু এনেকুৱা কিছুমান থাকে যাৰ বাবে বিভ্ৰান্তিও সৃষ্টি হয় ৰাইজৰ মনত। এতিয়া মই সেইকাৰণে আপোনাক মাতি অনাৰ কাৰণটো হ'ল যে বাস্তুৰ বিষয়ে আচলতে সঠিকভাৱে আমি কথাখিনি দৰ্শকক জনাবলৈ বিচাৰিছোঁ। এতিয়া যদিও মডাৰ্ণ বাস্তুৰ কথা কোৱা হয় বা এতিয়া বেছিকৈ বাস্তুৰ বিষয়ে ৰাইজে জানিছে বুলি কোৱা হয়, কিন্তু বাস্তুশাস্ত্ৰখনটো আচলতে প্ৰাচীন ভাৰতৰ এখন স্থাপত্য বিজ্ঞান, নহয় জানো? অকণমান কওকচোন বাস্তুশাস্ত্ৰখনৰ মূল বা অৰিজিনেলিটিটোৰ বিষয়ে অকণমান কওকচোন।
নমস্কাৰ। আজি এই সুযোগটো আকৌ ৰাইজৰ অনুৰোধত মই আপোনাৰ সন্মুখত ৰাখিব পাৰিছোঁ। এতিয়া বাস্তুশাস্ত্ৰৰ যদি উৎপত্তিৰ বিষয়ে মই ক'বলৈ যাওঁ তেনেহ'লে বস ধাতুৰ পৰা বাস্তু শব্দৰ উৎপত্তি হৈছে। এতিয়া বস মানে হৈছে বাসস্থান বা বাস কৰা বা নিবাস কৰা। এতিয়া আমি এইটো বস্তুত উপনীত হ'ব লাগিব যে প্ৰকৃতি দেৱীয়ে নিজে গঢ়া এই যিখন পৃথিৱী, তাতে আমি আমাৰ জীৱন ধাৰণ কেনেকৈ কৰিম বা আমাৰ জীৱন ধাৰণৰ শৈলী কেনেকুৱা হ'ব আৰু সেইখিনি মানুহৰ মাজত সঠিক ৰূপত কেনেকৈ আমি উপস্থাপন কৰিম, সেইটো হৈ গ'ল বাস্তুশাস্ত্ৰ। আৰু এতিয়া মৎস্য পুৰাণ, ঋগ্বেদ এই সকলোবিলাকতে আপোনাৰ বাস্তুশাস্ত্ৰৰ বৰ্ণনা কৰা আছে। আমি আমাৰ ৰামায়ণ, মহাভাৰত সকলোতেই আমি বাস্তুশাস্ত্ৰৰ নিদৰ্শন দেখিবলৈ পাওঁ। আৰু বাস্তু দেৱতাৰ যিটো সৃষ্টি, সেইটো শুনি আপুনি বৰ মানে ভাল লাগিব আপোনালোকৰ বা ৰাইজেও ভাল পাব যে যেতিয়া বাস্তুপুৰুষ নিদ্ৰাত আছিলে, টোপনিত আছিল, তেতিয়া দেৱতাসকলে বাস্তুপুৰুষক পৃথিৱীলৈ দলিয়াই দিছিলে। আৰু যেতিয়া দলিয়াই দিছিলে তেতিয়া বাস্তুপুৰুষ এই পৃথিৱীত আহি ওলোটাকৈ অৱস্থান কৰিছিলে। অৰ্থাৎ তেখেতৰ হাত আৰু ভৰি দুইটা বন্ধা, অৰ্থাৎ ওলোটা ভাগত এনেকৈ তেওঁক ৰখা হৈছিলে যাতে তেওঁক হাত ভৰিৰে কোনো ধৰণৰ কাৰো ক্ষতি কৰিব নোৱাৰে। এতিয়া যেতিয়া পৃথিৱীলৈ তেওঁক দলিয়াই দিলে তেতিয়া বাস্তু দেৱতাৰ মূৰৰ ভাগটো উত্তৰ পূব দিশত পৰিল, সেইকাৰণে সেইটোক ভগৱানৰ দিশ বুলি কোৱা হয় বাস্তুশাস্ত্ৰত। আৰু তেখেতৰ ভৰিৰ ভাগটো মানে দক্ষিণ পশ্চিমত পৰিলে, যিটো আমাৰ ফেমিলি কৰ্ণাৰ বা লাভ এণ্ড এফেকশ্যন কৰ্ণাৰ বুলি কোৱা হয়। গতিকে বাস্তুশাস্ত্ৰৰ এইটো হৈ গ'ল বেছিক কথা। তাৰপিছত বাস্তুৰ মূলত তিনিটা তত্ত্বৰ ওপৰত, খুব গুৰুত্বপূৰ্ণ তিনিটা তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে। এক নম্বৰ তত্ত্বটো হৈ গ'ল দিশ। আমাৰ যে 8টা দিশ আছে, আকৌ সেই দিশবিলাককো আকৌ সমানে সমানে ভাগ কৰা হৈছে। এই 8টা দিশৰ ওপৰত বাস্তুৰ তত্ত্বটো নিৰ্ভৰ কৰে। 2 নম্বৰ হৈ গ'ল সৌৰ শক্তি, যে আমি ছ'লাৰ এনাৰ্জিটো কেনেকৈ ল'ব পাৰিছোঁ। আৰু তৃতীয় শক্তিটো হৈ গ'ল বা তত্ত্বটো হৈ গ'ল পঞ্চভূত, যে পঞ্চভূত মানে কি, আমাৰ অগ্নিৰ অৱস্থান ক'ত হ'ব, পানী অৱস্থান ক'ত হ'ব, আমি নিদান গছ আদিবিলাক ক'ত লগাম, আমি আমাৰ শয়ন কক্ষটো ক'ত বনাম, এইখিনি হৈ গ'ল পঞ্চভূতৰ লগত জড়িত বিষয়। আৰু মূলত বাস্তুশাস্ত্ৰ যেতিয়া আমি গণনা কৰোঁ বা আমি কাৰোবাৰ চাবলৈ যাওঁ, আমাৰ এটা কম্পাছ থাকে আৰু দিশ নিৰ্ণয়ক পজিটিভিটি বা নিগেটিভিটি চাবৰ কাৰণে আমাৰ এটা আহিলা থাকে। সেই সঁজুলিডালৰ সহায়ত আমি এইখিনি নিৰ্ধাৰণ কৰি দিব পাৰোঁ। আৰু আমি গণনা কৰি মোটামুটি পাইছোঁ যে বাস্তুশাস্ত্ৰৰ যি এই গণনা বা কলা, যে বাস্তুশাস্ত্ৰ মূলত 3টা ভাগত বিভক্ত। প্ৰথমটো হৈ গ'ল স্থিৰ বাস্তু। স্থিৰ বাস্তু মানে এনেকুৱা যিটো আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে। যেনেকৈ আমি ইয়াৰ আগৰ এপিছ'ডত কৈছিলোঁ যে পূৰ্বজন্মৰ দুখ আপুনি খণ্ডন কৰিব নোৱাৰে। স্থিৰ বাস্তু মানে এনেকুৱা হৈ গ'ল যে যিজন কৰ্মকৰ্তা বা তেওঁৰ ধৰ্মপত্নী, বাস্তুশাস্ত্ৰৰ নিয়মটো হৈছে যেতিয়া আপুনি এটা গৃহ বনাব তেতিয়াহ'লে আপোনাৰ ভাগ্য দি, নহ'লে আপোনাৰ স্বামী বা আপোনাৰ পত্নীৰ ভাগ্য দি প্ৰথমতে চাব লাগিব যে ৰবি, চন্দ্ৰ, তাৰা এইবোৰ শুদ্ধি আছে নাই। বিবাহখন যেনেকুৱা হয় তেনেহ'লে গৃহ নিৰ্মাণ বা গৃহপ্ৰৱেশ একদম একেই হয়। গতিকে এই বস্তুটো আপুনি গণনা কৰি লোৱাৰ পিছত আপুনি ধৰি লওক এটা দিন আপুনি নিৰ্ধাৰণ কৰিলে যে মই ফাগুন মাহৰ মানে শুক্লা দশমীত এইটো দিনত মই গৃহটো নিৰ্মাণ মই কৰিম। তেতিয়া আপুনি এজন ব্ৰাহ্মণ মাতিলে, মাতি পেলাই আপুনি পূজাপাঠ আদি কৰিলে আৰু পূজাপাঠ কৰাৰ পিছত আপুনি সেইটো প্ৰৱেশ কৰিলে। অৰ্থাৎ এইটো হৈ গ'ল স্থিৰ, তাৰমানে সেই দিনটো আৰু জীৱনত আপোনাৰ কেতিয়াও ঘূৰি নাহে। তাৰ নেক্সট যিটো বাস্তু হৈ গ'ল নিত্য বাস্তু। নিত্য বাস্তু মানে এনেকুৱা, এতিয়া আপুনি ধৰি লওক ঘৰত ভিতৰত থাকি যিবোৰ কাম কৰিছে, যেনেকৈ ৰন্ধন কামটো সদায় পূবফালে মুখ কৰি কৰিব লাগে, ছাত্ৰ ছাত্ৰীয়ে উত্তৰ বা পূব দিশত মুখ কৰি পঢ়িব লাগে, মানুহৰ শয়ন কক্ষটো দক্ষিণ পশ্চিমত হ'ব লাগে, এইটো হৈ গ'ল নিত্য বাস্তু। আৰু এটা হৈ গ'ল মানে স্বৰ বাস্তু। এনেকুৱা ধৰি লওক আপুনি এটা জলাশয় মানে কুঁৱা এটা আপুনি বনালে, তাৰ দিন বাৰ চাই পেলাই আপুনি বনালে, আৰু গৃহপ্ৰৱেশটো আপুনি কেতিয়া কৰিব, ঘৰটো নিৰ্মাণ হৈ আছে, এইটো স্থিৰলৈ গুচি গ'ল, নিত্য কৰি থকাখিনি নিত্য বাস্তুত গুচি গ'ল।
আৰু যিটো স্বৰ বাস্তু সেইটো হৈ গ'ল আপুনি যিটো গৃহপ্ৰৱেশ কৰিব বা ভৱিষ্যতলৈ আপুনি ৰাস্তা কোনফালে বনাব গেটখন ক'ত দিব সেইটো হৈ গ'ল স্বৰ বাস্তু এইকেইটা উপাদানৰ ওপৰতে বাস্তুশাস্ত্ৰখন প্ৰচলিত হৈ আছে হয় এতিয়া এখন ঘৰ যেতিয়া মানুহে বনায় কোনোবাই ঘৰ এখন সাজে তেতিয়াই বাস্তুৰ কথা প্ৰথমতে আৰম্ভ হয় নহয় জানো এতিয়া ঘৰখন কোন দিশত আচলতে কোনফালে মুখ কৰি পেলাই ঘৰখন থাকিলে ঘৰখন পাৰফেক্ট হয় বা সকলো দুখ ত্ৰুটিৰ পৰা মুক্ত হৈ থাকিব পাৰে কোনটো দিশে মুখ কৰি পেলাই ঘৰখন থাকিব লাগে আচলতে এইটো মই আগতেও কৈছোঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নাই তাৰমানে মূলতঃ যিখন মুখ্য দুৱাৰ সেই মানে মুখ্য দুৱাৰখন এনেকুৱা ধৰণৰ হয় বা সন্মুখৰ ভাগটো মানুহৰ মানে নিজৰ মুখখনৰ নিচিনা যেতিয়া ৰাতিপুৱা শুই উঠি আপুনি দৰ্পণত নিজকে চাব যদি দেখিছে যে আপোনাৰ মূৰত পকা চুলি নাই দাড়িবোৰ পকা নাই মুখত একো ধৰণৰ আপোনাৰ দাগ আদি লগা নাই তাৰমানে সেইটো মানে পৰিষ্কাৰ দেখা পালে সেইটোৱে হৈ গ'ল পজিটিভ বাস্তু তেনেকৈ আমাৰ বাস্তুশাস্ত্ৰত কি হৈ গ'ল মানে সন্মুখৰ ভাগটো আপুনি মুখ্য দুৱাৰখন খুলিয়েই আপুনি সন্মুখত কি দেখা পাইছে ধৰক তেনেকৈ আপুনি খুলিয়েই আপুনি কেতিয়াও লেট্ৰিন বাথৰুম দেখা পাব নালাগে আচ্ছা এক নম্বৰ কথা দ্বিতীয়তে যিটো মানুহে শ্বু ষ্টেণ্ড জোতা চেণ্ডেল আদিবিলাক থৈ দিয়ে সেইটো দেখা পাব নালাগে বা যিকোনো পেলনীয়া বস্তু আমি যাক ডাষ্টবিন বুলি কওঁ সেইটো আপুনি মুখ্য দুৱাৰখন খুলিয়ে দেখা পাব নালাগে বা মুখ্য দুৱাৰৰ ঠিক লগে লগে মানে ষ্টেয়াৰ কেছ খটখটি থাকিব নালাগে গতিকে সেই আপুনি ইয়াত তাৰমানে কোনফালে কি ঘৰ হ'ব এনেকুৱা কথা ভাবি লাভ নাই আপুনি কাৰণ আজিকালি আধুনিক যিটো বাস্তুশাস্ত্ৰ তাত কি মানুহৰ মাটিৰ পৰিমাণটো কম আগতে মানুহৰ বিঘা বিঘা মাটি আছিল এতিয়া আপুনি হয়তো 10 লেচা কাৰোবাৰ 15 লেচা মাটিত এটা ঘৰ নিৰ্মাণ কৰিবলগীয়া হয় কিন্তু সেইটো কাৰণে আপুনি মুখ্য দুৱাৰখন আৰু আদাৰ্ছ যিখিনি ফেক্টৰ সেইখিনিৰ ওপৰতহে ইম্পৰ্টেঞ্চটো দিব লাগে যদি পূবফালে মুখ কৰি ঘৰখন নাই তেতিয়াহ'লে ৰিমেডি হিচাপে তেওঁ প্ৰত্যেক বস্তুৰ খণ্ডন আছে বাস্তুৰ তাৰমানে আপুনি খণ্ডন কৰিব পাৰে খালি এবাৰ হৈ যোৱাৰ পিছত কিন্তু যিটো মই ক'লোঁ মানে ধৰি লওক স্থিৰ বাস্তু মানে ধৰি লওক আপুনি যিটো ডেটত ঘৰটো প্ৰৱেশ কৰিলে বা আপুনি ধৰি লওক নিৰ্মাণ কৰিলে সেই ডেটৰ জীৱনত কেতিয়াও ঘূৰি নাহে টাইম এণ্ড টাইড ৱেইট ফৰ নান মানে সময় কাৰো কাৰণে অপেক্ষা নকৰে গতিকে আপুনি সময় যদি ঘূৰাই আনিব নোৱাৰে কিন্তু আপুনি নভঙাকেও বা ধৰি লওক আপুনি তাত মানে একো বেলেগ পৰিৱৰ্তন নকৰাকেও আপুনি সেইটো শুদ্ধ কৰিব পাৰে সেইটো বাস্তু কাৰেকশ্যন আইটেমছ আছে আচ্ছা কেনেধৰণৰ শুদ্ধ কৰিব পাৰে ধৰক মই এতিয়া ছ'চিয়েল মিডিয়াতে বহুত দেখোঁ যে কোনো কিছুমান বাস্তু ধৰক ভিজিট কৰিবলৈ কোনোবা গ'ল পাকঘৰটো কোনোবা এটা ঠাইত থাকিব নালাগে বা দুৱাৰখন মূল দুৱাৰখন হয়তো বেলেগ এটা দিশত আছে যি দিশত থাকিব নালাগে তেতিয়া দুৱাৰখন ভাঙি দিবলৈ কোৱা হয় বা পাকঘৰটো ভাঙি দিবলৈ কোৱা হয় লেট্ৰিন বাথৰুম ভাঙি দিবলৈ কোৱা হয় কিন্তু মানুহে ঘৰে যেতিয়া ঘৰ এখন বনায় আকৌ ভাঙি আকৌ এটা ঘৰ বনোৱা সেইটো সম্ভৱেই নহয় আচলতে সেইকাৰণে মই তেনেকুৱা প্ৰতিকাৰ বা নিজে আজিলৈকে কাকো দিয়া নাই বহুতে সেই বস্তুটো কৰিব বিচাৰে বা চেষ্টা কৰে কিন্তু মই আজিলৈকে কাকো দিয়া নাই কাৰণ প্ৰত্যেক বস্তুৰ এটা সংশোধন আছে বাস্তুশাস্ত্ৰত কৰিব পাৰি আপুনি 100%টো কাৰেক্ট কাৰো নহয় কিন্তু এটলিষ্ট আপুনি 60 to 65% আপুনি মানুহজনক শুদ্ধভাৱে থকাৰ এটা কৌশল কাৰণ এইটো হৈছে কি মানে জীৱন ধাৰণৰ এটা মানে কৌশল বাস্তুশাস্ত্ৰটো দেই গতিকে এইখন শাস্ত্ৰত বিভ্ৰান্তি নাই মই আগতেই কৈছোঁ বাস্তুশাস্ত্ৰীজনে বিভ্ৰান্তি কৰিব পাৰে কিন্তু বাস্তুশাস্ত্ৰখন বিভ্ৰান্তিকৰ নহয় আপোনাৰ লেট্ৰিন বাথৰুম থাকিলেই এতিয়া আপোনাৰ তাৰ কিছুমান কাৰেকশ্যনছ আছে ধৰি লওক মই এটা উপায় খুব থ্ৰুতে ওলাইছে কাৰণে কৈ দিছোঁ এতিয়া হৈ গ'ল এনেকুৱা যে আপোনাৰ উত্তৰ পূব দিশত লেট্ৰিন বাথৰুমটো হৈ গ'ল আপুনি গম নাপালে বা আপুনি ইমান নাভাবিলেও তেতিয়া এতিয়া চাওক যদি আপোনাৰ উত্তৰ পূব দিশত পৰ্যাপ্ত মানে ধৰি লওক ঠাই আছে তেতিয়া সেইটোৱে আপোনাক কিন্তু কোনো দুখৰ সন্মুখীন নকৰে কাৰণ কি হয় সৌৰশক্তিৰ কানেকশ্যন উত্তৰ পূব দিশত পৰিব লাগে আৰু বাস্তুশাস্ত্ৰ মতে উত্তৰ দিশটো পানীৰ দিশ আৰু উত্তৰ পূবত সেইকাৰণে আমি বৰিং কুঁৱা আদি বনাওঁ যদি সোলাৰ এনাৰ্জি কানেকশ্যন যদি আপোনাৰ ৱাটাৰৰ লগত হৈ থাকে তেতিয়াহ'লে সেইটো আপোনাৰ নিগেটিভ নহয় কাৰণ আমি সেইখিনি পানী যেতিয়া আমি গা ধুম খাম গ্ৰহণ কৰিম সেই নিগেটিভ এনাৰ্জিটো আপোনাৰ কাটি যাব আৰু আপুনি এটা বস্তু আছে যিটো আমি মানে সামুদ্ৰিক নিমখ বুলি কওঁ অৰ্থাৎ চি সল্ট এইটো মানে কি হৈছে যিটো আপুনি পূজা সামগ্ৰীৰ দোকানত পাব ৰক সল্ট বুলি কোৱা হয় সন্ধক নিমখ সেইটো যদি আপুনি আপোনাৰ বাথৰুমত এটা গ্লাছৰ বাউলত যদি ৰাখে আৰু যদি সেইটো আপুনি এক মাহৰ মূৰত চেঞ্জ কৰি থাকে বহুতখিনি নিগেটিভিটি কাটি যাব যিকোনো দিশত থাকিলে যিকোনো দিশত আপুনি ঘৰৰ এনেও 4টা কোণত 4টা বাউল কাৰণ আপোনাৰ সম্পূৰ্ণ দিশৰ সম্পূৰ্ণ বাস্তু শুদ্ধ নহ'ব পাৰে তেতিয়া আপুনি 4টা বাউলত 4টা ৰক সল্ট ৰাখক আৰু সেইটো এক মাহৰ মূৰে মূৰে ঘৰৰ বাহিৰত পেলাই দিয়ক কাৰণ নিমখে আকৌ গছৰ মানে ক্ষতি সাধন কৰে সেইকাৰণে বৃক্ষক ক্ষতি কৰিব নালাগে কাৰণ প্ৰকৃতি
কাৰণ প্ৰকৃতি দেৱীয়ে নিজ হাতেৰে গঢ়া এইটোৱে বাস্তুশাস্ত্ৰ গতিকে সেইকাৰণে আপুনি নিমখখিনি এনেকুৱা জেগাত পেলাব যাতে ক্ষতি নহয় আকৌ পুনৰ সেইটো পাত্ৰত আপুনি ভৰাই থৈ দিয়ক আৰু যদি উত্তৰ পূবত আপোনাৰ লেট্ৰিন বাথৰুম থাকে তেনেহ'লে আপুনি সেইখন দৰ্জা সদায় বন্ধ ৰাখিব খুলি ৰাখিব নালাগে উত্তৰ পূবৰ দিশৰ দৰ্জাখন এইটো মনত ৰাখিব বাথৰুমৰ বা লেট্ৰিনৰ আৰু সেইটো দিশত যদি আপোনাৰ বৰিঙৰ ব্যৱস্থাও হোৱা নাই আপুনি এটা মাটিৰ কলহত আপুনি ভৰ্তি কৰি পানী ৰাখিব আৰু সেইখিনি পানী এসপ্তাহৰ মূৰত আপুনি ঘৰৰ চাৰিদিশত ছটিয়াই দিয়ক আকৌ পুনৰ পাত্ৰটো ভৰাই থৈ দিয়ক তেতিয়া সেইটোৱে আপোনাৰ নিগেটিভ এনাৰ্জিটো কাটি থাকিব এইবিলাক নিদান আছে দিব পাৰি কিন্তু ভয় খুৱাই দিয়া হয় যাতে তেওঁৰ লাভ হয় তেওঁ যাতে বাস্তু সামগ্ৰী বিক্ৰী কৰিব পাৰে মানে বেপাৰী হ'ব লাগে কিন্তু বেপাৰী হ'লে তাত এটা কিন্তু সেৱা থাকিব লাগে নিশ্চয় আৰ্নিং প্ৰফিট থ্ৰু দ্য ছাৰ্ভিচ তুমি ছাৰ্ভিচ দিনকে প্ৰফিট কেতিয়াও আৰ্ণ কৰিব নালাগে এইটো বাস্তুত কোৱাই নাই সেইকাৰণে এটা কথা মই আপোনাক কৈ থওঁ মানে বৰ ধুনীয়া এটা শ্লোক আছে যে সুশোভন সৃষ্টি ধৰ্ম শ্ৰীহত হৈয়া নাথাকিবা কেহু শাস্ত্ৰৰ এহিষে মৰ্ম অৰ্থাৎ সুশোভন মানে প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ গঢ়ি দিছে আমি তাক খালি পালন কৰিব লাগে আৰু শ্ৰীহত হৈয়া নাথাকিবা কেহু শাস্ত্ৰৰ এহিষে মৰ্ম শ্ৰীহত মানে কি মাইকী মানুহবিলাকে আজিকালি মূৰত সেন্দুৰ ল'বলৈ বেয়া পায় এইটো মোক কোনো মহিলা বেয়া পাব নালাগে মই ভালৰ কাৰণে কথাষাৰ কৈছোঁ কাৰণ শিৰৰ সেন্দুৰটোৱে স্বামীৰ দীৰ্ঘায়িত্ব বুজায় প্লাছ কি হয় আজিকালি মানে কাণত কুণ্ডল অৰ্থাৎ কাণফুলিযোৰ নাথাকে ডিঙিত চেইনডাল নাথাকে হাতত আঙুঠি বা খাৰুটো নাথাকে এইটো কিন্তু নিগেটিভ বস্তু আপোনাৰ চাৰিদিশ শুদ্ধ থাকিলেও যদি ঘৰৰ মহিলাগৰাকীয়ে শ্ৰীহত হৈ থাকে তেনেহ'লে কি হ'ব সেইখন ঘৰত সুখ শান্তি কেতিয়াও নাহে সেইকাৰণে এইটো লক্ষ্মী চৰিত্ৰত কৈ থৈছে যে বাণিজ্য বচতে লক্ষ্মী ইটো কথা সাৰ ইমান ধুনীয়াকৈ কৈছে যে নৰলোকে পূজা হোক তাৰ ব্যৱহাৰ সত্য ন্যায় ধৰ্মত কৰক চবে কাম পাতক ডাকক চবে বোলো ৰাম ৰাম মানে এই কথাষাৰ যে কৈছে যে আপুনি কলি যুগত মানে কিছুমান বস্তুৰ এনেকুৱা ধৰণৰ প্ৰতিকাৰ বা নিদান আছে যিটো নিদান আপুনি এনেকৈ কৰিব লাগিব যে আপুনি নিজক প্ৰথমতে প্ৰকৃতিৰ লগত মিলাব লাগিব কাৰণ নাৰীসকলক প্ৰকৃতি বুলিয়ে কোৱা হয় আৰু প্ৰকৃতিৰ সৃষ্টি যিহেতু নাৰী সদায় সুশোভন আৰু শ্ৰীহত হৈ থাকিব লাগিব শ্ৰীহত হৈ যদি নাথাকে অৰ্থাৎ যদি তেওঁ অলংকাৰ ধাৰণ নকৰে শিৰৰ সেন্দুৰখিনি স্পষ্ট নহয় এইটো নিগেটিভ বাস্তু আৰম্ভ হৈ যাব গতিকে এইখিনি কথা খুব ভালকৈ কিন্তু কৈ থ'লোঁ মই হয় এইখিনি মানি চলিব লাগে হয় এখন ঘৰৰ পাকঘৰৰ দিশটো কেনেকুৱা হ'ব লাগে কোনফালে হ'ব লাগে আচল মানে কি হয় বাস্তুশাস্ত্ৰ মতে যিটো দক্ষিণ পূব দিশ সেইটো অগ্নিকোণ বুলি কোৱা হয় এইটো জুইৰ দিশ আৰু যমৰ দিশ গতিকে দক্ষিণ পূব দিশত মানুহৰ ৰান্ধনি ঘৰটো হ'লে ভাল আৰু গৃহিণীগৰাকীয়ে যদি কিবা কাৰণত দক্ষিণ পূবত নহ'ল তেখেতৰ উত্তৰ পূবতো যদি হয় তেখেতে কিন্তু ৰন্ধন কাৰ্যটো পূবমুৱাকৈ কৰিব লাগে কাৰণ সেইটো ছ'লাৰ এনাৰ্জিৰ লগত ফায়াৰ এনাৰ্জি এটা সম্পৰ্ক থাকে সেইকাৰণে সেইটো দিশত মুখ কৰি কৰিলে এইটো খুব ভাল ফল প্ৰাপ্তি লাভ কৰে বিচনাৰ কথা আপুনি আগতেও এবাৰ কৈছিলে তথাপি এবাৰ অকণমান বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰোঁ আমি শুনো যে এইটো কিমান দূৰ সত্য আপুনি জনাব যে বিচনাখনৰ দিশটো কোন দিশত বিচনাখন থাকিব লাগে সেই দিশটো বাস্তুৱে কৈ থৈছে দিশত শুদ্ধভাৱে থাকিলে সংসাৰ সুখৰ হয় বা ঘৰখনত সুখ শান্তি থাকে এইটো কিমান সঁচা তাৰমানে সেইটো সঁচা কথা মানে কি হয় আমাৰ বাস্তুশাস্ত্ৰৰ মতে যিটো চাউথ ৱেষ্ট কৰ্ণাৰ দক্ষিণ পশ্চিম দিশ সেইটো হৈ গ'ল ফেমিলি কৰ্ণাৰ অৰ্থাৎ হাজবেণ্ড এণ্ড ৱাইফৰ কৰ্ণাৰ সেইকাৰণে তাত মাষ্টাৰ বেডৰুমটো বনোৱা হয় বাস্তুশাস্ত্ৰ অনুযায়ী গতিকে যদি তাত আপোনাৰ বেডখন হয়তো খুব ভাল পজিটিভ এনাৰ্জি আহে কিন্তু এটা কথা আছে আপুনি কেতিয়াও দুখন বিচনা একেলগ কৰি কিন্তু শুব নোৱাৰে সেইটো নিগেটিভ এনাৰ্জি আৰু যদি আপোনাৰ এনেকুৱা হৈ গ'ল যে দুখন তুলি আপুনি কম্বাইন কৰি ৰাখিছে জইন কৰি তুলিৰ ওপৰত তুলি দি শুব পাৰে কিন্তু দুখন তুলি কম্বাইন কৰি লগালে যদি এইটো নিগেটিভ বাস্তু হ'ব তেতিয়া কিন্তু ফেমিলি শান্তিটো নাহিব আৰু মাষ্টাৰ বেডৰুমৰ যিটো পিলো হয় দক্ষিণ বা পূব দিশত মানুহে মুখ কৰি শুব লাগে সেই ঠাইত যদি আপুনি এটা গাৰুৱে স্বামী স্ত্ৰীয়ে দুয়োজনে ব্যৱহাৰ কৰে মানে গাৰুটো অকণমান দীঘলীয়াকৈ বনালে সেইটো কিন্তু খুব বেছি পজিটিভ এনাৰ্জি আহে সেইটো বাস্তুশাস্ত্ৰ মতে খুব পজিটিভ এনাৰ্জি আৰু সি মানুহক ভাল ফল দিয়ে সেইটো মানে চাউথ ৱেষ্ট কৰ্ণাৰ যদি আপুনি কৰিব পাৰে বেডৰুমটোৰ ক্ষেত্ৰত অতি ভাল আৰু সেইটোৰ ওপৰত কেতিয়াও আন্ধাৰ হ'ব নালাগে আৰু মনত ৰাখিব যিটো বাস্তু কৰ্ণাৰ বা চাউথ ৱেষ্ট কৰ্ণাৰত মানে কেতিয়াও মৃতকৰ ফটো আদি লগাই ৰাখিব নালাগে যিটো মাষ্টাৰ বেডৰুম হয় দেই আৰু মনত পৰোঁতে কৈ থৈছোঁ এইটো কাৰণে যে আমাৰ কি হয় বহুত মানে এটা দুখৰ কাৰণ কাৰোবাৰ ধৰি লওক পিতৃ মাতৃ ঢুকালে তেওঁলোকৰ কিছুমান প্ৰয়োজনীয় সামগ্ৰী
আপুনি ঘৰত ৰাখি থৈ দিছে বোলে পিন্ধা চুৰিয়া এযোৰ জোতা চেণ্ডেল এযোৰ স্মৃতি হিচাপে এইটো কিন্তু আপুনি সংগ্ৰহালয়ত ৰখাটোহে উচিত ঘৰত কিন্তু ই নিগেটিভ ইম্পেক্ট কৰিব এতিয়া আপুনি বহুতে থয় এইটো ভুল ধাৰণা স্মৃতি হিচাপে ৰাখে আপুনি ৰখাৰ ভিতৰত আজি মই ক'লো যদি সদাশয় যিসকল আজি দৰ্শকে আমাৰ কথা শুনি আছে আপুনি ব্যৱহাৰ কৰা চশমাযোৰ ৰাখিব পাৰে কাৰণ ধাতু হৈ গ'ল জড় নন লিভিং থিংছ তাত নিগেটিভ বস্তু নাথাকে আপুনি তেখেতে ব্যৱহাৰ কৰা ষ্টিকডাল লাখুটিডাল আপুনি ৰাখিব পাৰে তাত কোনো ধৰণৰ আপোনাৰ নিগেটিভিটি নাই কিন্তু যদি আপুনি তেখেতে ব্যৱহাৰ কৰা তেওঁ বস্ত্ৰখিনিটো জীয়াই থাকোঁতেই পিন্ধিছিলে আচ্ছা গতিকে তেওঁ সেইখিনি ধুলে আকৌ তেওঁ ধাৰণ কৰিলে কিন্তু বস্ত্ৰ কিন্তু আপুনি ঘৰত নাৰাখিব যদি পাৰে জলপ্ৰবাহ অৰ্থাৎ পানীত উটুৱাই দিয়ক নহ'লে কোনোবা দৰিদ্ৰ মানুহক সামৰ্থ্য যাৰ নাই তেওঁলোকক আপুনি কম্বলকে আদি কৰি লেপ তুলি যিখিনি বস্তু আছে কিছুমানে ধৰি লওক শ্মশানত গৈ জ্বলায়ো দিয়ে এইটো নিজৰ সিদ্ধান্ত কিন্তু যদি আপুনি সেইটো নকৰেও আপুনি কিন্তু 1 বছৰৰ ভিতৰত মৃত্যু হোৱাৰ সেইখিনি কিন্তু আপুনি বিসৰ্জন দিব নহ'লে কাৰোবাক দান কৰি দিব আচ্ছা এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হয় হয় মৰমতে স্মৃতি হিচাপে ৰাখে কিন্তু এইটো নিগেটিভ এনাৰ্জি হয় কিন্তু হয় মই ক'লো ব্যৱহাৰ কৰি চশমাযোৰ ৰাখি থওক এটা পুৰণিকলীয়া স্মৃতি হিচাপে থাকিব তেখেতৰ লাখুটিডাল আপুনি ৰাখি থ'ব পাৰে কিন্তু অন্য ধৰক ধাতু তেওঁ সোণৰ আঙুঠি এটা পিন্ধিছিল কাৰণ তেওঁৰ আঙুঠিৰ যুগ আপোনাৰ আঙুঠিৰ যুগ একে নহ'ব পাৰে আপুনি গলা নতুনকৈ এটা ধাতু নিৰ্মাণ কৰি পেলাই পিন্ধক ধাতুত দুখটো নাথাকে কিন্তু বস্ত্ৰৰ পৰা সেই দুখটো আহে কাৰণ তেওঁ তাতে টোপনি নিদ্ৰা গ'ল তেওঁ পিন্ধিলে তেওঁ ক'ৰবাত আনন্দ লৈছিলে সেইটো কিন্তু নিগেটিভ এনাৰ্জি আৰু বহুত মানুহক দেখা পাওঁ যে ষ্টেয়াৰ কেছ চিৰিটোৰ তলত মানে মৃতকৰ ফটোবিলাক তাত ওলোমাই ৰাখে এইটো কিন্তু সাংঘাতিক ভুল এটা আপুনি চিৰিটোদি খোজকাঢ়ি গৈছে ধূলি লেতেৰা আৱৰ্জনা তেওঁলোকক আপুনি গছকি পেলাই গৈ আছে মৃতকৰ ফটো ক'ত থোৱাটো ভাল মৃতকৰ ফটো বাস্তুশাস্ত্ৰ মতে আপুনি সাউথত বা নৰ্থ ৱেষ্টত ৰাখিব পাৰে কাৰণ নৰ্থ ৱেষ্টত গুৰু হৈ গ'ল তেওঁলোক গুৰুৰ ফটো নৰ্থ ৱেষ্ট বা আপুনি সাউথত ৰাখিব পাৰে কিন্তু এনেকৈ ৰাখিবলৈ তাত যাতে মানুহৰ সঘনাই চকুটো নপৰে আৰু নহ'লে আপুনি মুচি কাজি বাকচৰ ভিতৰত ভৰাই থৈ দিয়ক আৰু মৃতকৰ ফটোছত কেতিয়াও চাকি ধূপ নজ্বলাব যেতিয়া শ্ৰাদ্ধ আদি হয় সেই বাকচৰ ফটোখন উলিয়াই মুচি ধুনীয়াকৈ এটা দিনৰ কাৰণে আপুনি বগা ফুলৰ মালা দি তাতে আপুনি চাকি ধূপ জ্বলাওক আকৌ পিছৰ দিনটোত আকৌ মুচি ধুনীয়াকৈ বাকচত ভৰাই থৈ দিয়ক সেইটো উত্তম এই বিষয়ে কিন্তু নাজানে বহুতে হয় এইটো বস্তু বহুতৰ ভুল হয় ধূপ চাকি জ্বলাই বা সজায়ো থোৱা যায় হয় গতিকে এইবিলাক বস্তু মানে কিন্তু আমাৰ আগৰ যিবিলাক সভ্যতা আপুনি যদি কৰক মহাভাৰতৰ মই যে কৈছোঁৱেই ৰামায়ণৰ কথা ক'লোৱেই এটা আমাৰ আগ্ৰাৰ তাজমহল পৃথিৱীৰ 7টা আচৰিতৰ ভিতৰত এটা দিল্লীৰ লালকিল্লা এইবিলাক সকলো বাস্তুশাস্ত্ৰৰ আৰ্হিত নিৰ্মাণ হোৱা মহেঞ্জোদাৰো হৰপ্পা দ্বাৰকা এইবিলাকৰ ভগ্নাশেষবিলাক ধ্বংসৰ পিছত পোৱা গৈছে সকলো আৰ্হি বাস্তুশাস্ত্ৰৰ মতে নিৰ্মাণ কৰা মানে ইমান ধুনীয়া এটা প্ৰাচীন কলা বা শৈলী য'ত নেকি জীৱন ধাৰণৰ মানদণ্ড দিনক দিনে উন্নত হয় সেইটো কাৰণে বাস্তুশাস্ত্ৰৰ প্ৰয়োজন জীৱনশৈলীটো আচলতে উন্নত কৰাৰ এটা কৌশল বা টিপছ এইটোৱে হৈছে বাস্তুশাস্ত্ৰ আচ্ছা এতিয়া পঢ়াৰ আপুনি আগতে এবাৰ কৈছে যে ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ বাবে কেনেকুৱা কোনটো দিশত আচলতে মুখ কৰি পঢ়িব লাগে কিন্তু কিছু কথা শুনা যায় যে ধৰক যিসকল ছাত্ৰ ছাত্ৰী এনেকুৱাতো থাকে যে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী য'তে ত'তে বহি পঢ়ে কিন্তু তেওঁলোকৰ ৰিজাল্ট ভালেই হয় বা যাৰ ডক্টৰ হ'বলগীয়া আছে তেওঁৰ ডক্টৰ হ'বই দিশৰ কি কথা আছে এনেধৰণৰ কথা কিছুমান শুনা যায় তাৰমানে কথাটো এনেকুৱা ধৰণৰ এতিয়া আমাৰ যিহেতু বাস্তুশাস্ত্ৰটো ছ'লাৰ এনাৰ্জি মেগনেটিক এনাৰ্জিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে মানে কি হয় যিহেতু পূব দিশত সূৰ্য উদয় হয় আৰু আমি সেইটো কাৰণে ছ'লাৰ এনাৰ্জিৰ লগত কানেকশ্যনটো কৰোঁ যাতে মানুহজনৰ মানে পৰীক্ষাৰ ৰিজাল্টটোৱে সকলো শেষ নহয় কিন্তু দেই কাৰণ এজন মানুহ যদি এডুকেটেড হয় তেওঁ যদি চিভিলাইজ নহয় সেইটোৱে মানুহজনৰ ভৱিষ্যতে বাধা সৃষ্টি কৰিব পাৰে যিকোনো সমস্যাৰ গতিকে মানে কি হয় যদি পূব দিশ বা উত্তৰ দিশত মুখ কৰি বহি পঢ়া হয় বাস্তুশাস্ত্ৰ সেইটো তাৰমানে কি হয় তেওঁ পৃথিৱীলৈ আহোঁতে এই পৃথিৱীত তেওঁ উত্তৰ পূব দিশতে তেখেতৰ মূৰটো কৰি পেলাই তেওঁ তাৰমানে পৃথিৱীলৈ আগমন কৰিছিলে যেতিয়া দেৱতাসকলে তেখেতক গৰ্ভৰ পৰা পেলাই দিছিলে সেইটো কাৰণে কি হয় উত্তৰ পূব দিশটোক প্ৰাধান্য দিয়া হয় আৰু যিহেতু ছ'লাৰ এনাৰ্জিটোৰ লগত ৱাটাৰ এনাৰ্জিৰ সম্পৰ্ক আছে আমাৰ পঞ্চতত্ত্ব বুলি এটা তত্ত্ব আছে মই কৈছোঁৱেই অথনি গতিকে এই তত্ত্বটোৰ লগত তেওঁৰ মানে সংমিশ্ৰণটো হৈ থাকিব আৰু ভৱিষ্যতৰ দিনত তেওঁ এবাৰ ভাল ৰিজাল্ট কৰি দ্বিতীয়বাৰ ভাল ৰিজাল্ট নকৰিবও পাৰে তাৰমানে যদি তেওঁ এই ধাৰাটো অব্যাহত ৰাখে তেনেহ'লে ভৱিষ্যতৰ দিনত তেখেতে আৰু ভাল সাফল্য লাভ কৰাৰ সুযোগ আহিব সেইটো কাৰণে সেইটো দিশত মতে হ'লে ভাল যেনে ধৰি লওক এনেকুৱা আপুনি মাংস ৰান্ধিলে তাত আপুনি বহুত মিট মছলা দিলে কিন্তু নিমখ দিয়া নাই তো নিমখ নিদিলে সোৱাদটো নহ'ব পাৰে ন গতিকে সোৱাদটোৰ কাৰণে দিশ এই যে 3টা মহত্বপূৰ্ণ তত্ত্বৰ কথা মই কৈছিলোঁ
দিশটো প্ৰথম ঠিক হ'বই লাগিব, 1 নম্বৰ। তাৰপিছত আপোনাৰ যিটো তত্ত্ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। গতিকে এই মহত্বপূৰ্ণ তত্ত্ববিলাকৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, তেতিয়াহে তেওঁ ভৱিষ্যত দিনটো ভাল ফলাফল লাভ কৰিব পাৰিব। আৰু এই লাভ কৰাৰ লগে লগে তেওঁ মানে পিতৃ মাতৃৰ প্ৰতি তেখেতৰ যিটো দায়িত্ব, গুৰুৰ প্ৰতি যিটো দায়িত্ব, সেইটো সদায় তেওঁ ৰাখিব পাৰিব। হয়, সংস্কাৰটো তেনেকৈ আৰম্ভ হ'ব তাৰমানে। হয়, আমি কোনবোৰ বস্তু ক'ত ৰাখিব লাগে বা কি বস্তুবোৰ আমি ঘৰৰ পৰা আঁতৰত ৰাখিব লাগে যেতিয়া যাৰ বাবে আমি উন্নতি লাভ কৰিব পাৰোঁ, এই ধৰণৰ কথা পাতিছোৱেই। হয়, গছ-গছনি ৰোৱাৰ ক্ষেত্ৰতো কিছু নীতি নিয়ম আছে নেকি? আছে। কোনবোৰ গছ ঘৰত ৰাখিব লাগে বা নালাগে? এতিয়া ধৰি লওক এনেকুৱা তুলসী গছজোপা ঘৰত ৰখাটো অতি উচিত বুলি কোৱা হয়, কাৰণ প্ৰচুৰ মানে এণ্টি অক্সিডেণ্ট আৰু এণ্টি বেক্টেৰিয়েল তুলসী গছ। আৰু সেইটো কাৰণে চাবচোন মৃতকৰ শৰীৰো সদায় তুলসীৰ ওচৰতে প্ৰাধান্য দি ৰখা হয়। আৰু শৰীৰটো দাহ কৰাৰ পিছতো তেখেতৰ যেতিয়া অস্থি অনা হয়, তুলসীৰ আশে পাশে সেই অস্থি ৰাখি থোৱা হয়, আৰু তুলসীয়ে পবিত্ৰতা দিয়ে। আৰু সেইটো কাৰণে শাস্ত্ৰই কৈছে যে তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপ নাশনং ছায়ায়াং সৰ্বতীৰ্থানি তুলসী ভূ নমুনম। মানে তুলসী দেখিলেই পুণ্য, আৰু স্পৰ্শ কৰিলে পাপ নাশ হয়। আৰু যাৰ ঘৰত তুলসী থাকে তেওঁ মন্দিৰ দৰ্শন নকৰিলেও হয় বুলি কয়। আৰু তুলসী য'ত থাকিব তাত যমৰো প্ৰৱেশ নিষিদ্ধ হয়, মানে যমেও আহিবলৈ ভয় কৰে। সেইকাৰণে চাবচোন বিভিন্ন মানে উপাখ্যান বা কিছুমান মানুহৰ মাজত এটা পৰম্পৰা আছে যে বয়স হোৱাৰ লগে লগে বগা চন্দনৰ ফুটৰ প্ৰলেপ লয়। চন্দল শীতলম লোকে, এই পৃথিৱীত চন্দনৰ নিচিনা শীতল একোৱেই নাই। সেইকাৰণে শ্ৰীকৃষ্ণইও যেতিয়া স্নান কৰিছিল তেওঁ চন্দন ব্যৱহাৰ কৰিছিলে। আৰু চন্দনে মানুহৰ পবিত্ৰতা আনে আৰু যিকোনো দুৰ্গন্ধৰ পৰা মানুহক দূৰত ৰাখিব পাৰে, আৰু মনটো কেতিয়াও কুলুষিত নকৰে। সেইকাৰণে তেওঁ ময়ূৰৰ পাখি পিন্ধিছিল। তেওঁ এই ময়ূৰৰ পাখিটো মূৰত ৰাখিছিল, কাৰণ তেতিয়া নিগেটিভ এনাৰ্জিটো ক্ষতি কৰিব নোৱাৰে, কাৰণ তেওঁ 1600 গোপীৰ লগত সম্পৰ্ক বুলি কোৱা হয়। গতিকে এই যিটো কণ্ট্ৰল, নিজক মানে খুব কণ্ট্ৰলত ৰাখিব পৰা যিটো গুণ, সেইটো ময়ূৰৰ পাখিটোৱে দিয়ে। সেইকাৰণে ময়ূৰৰ পাখি যদি আপুনি ঘৰতো ৰাখিব পাৰে, সাংসাৰিক সুখটো বৃদ্ধি হয়, আৰু কেতিয়াও সেই পৰ স্ত্ৰীৰ লগত সেই পুৰুষৰ সম্পৰ্ক হোৱাৰ ভয় নাথাকে, আৰু সেই স্ত্ৰীও পৰপুৰুষৰ লগত সম্পৰ্ক হোৱাৰ পৰা আঁতৰি থাকিব পাৰে। সেইকাৰণে শ্ৰীকৃষ্ণক পূজা কৰিলে মানে সেই ফলটো পোৱা যায়। আৰু গছ-গছনিৰ কথা আপুনি কৈ আছিলে, কোনবোৰ গছ ৰাখিব লাগে আৰু কোনবোৰ? তাৰমানে ধৰি লওক এতিয়া এনেকুৱা কথা, ধৰি লওক এতিয়া আপুনি ঘৰত জেতুকা গছ ৰাখিব নালাগে, কামিনী কাঞ্চন গছ ৰাখিব নালাগে, আহত, বট, শিলিখাকে আদি কৰি আম গছ এইবোৰ ৰাখিব নালাগে। কাৰণ আম গছ হৈছে হনুমানৰ আশ্ৰয়স্থান, তাত হনুমানজীয়ে বাস কৰে। বেল গছ ঘৰত নৰখাটো ভাল। যদি আপোনাৰ উত্তৰ পূবত প্ৰচুৰ মানে ঠাই আছে, আপুনি তাত ৰাখিব পাৰে। কিন্তু কিছুমান গছে নিগেটিভ এনাৰ্জিটো প্ৰবাহিত কৰে, সেইটো কাৰণে মানে কিছুমান গছ আপুনি ঘৰত ৰাখিব নালাগে। ফল-মূলৰ গছ ৰাখিব পাৰে, বিশেষকৈ আপুনি অগ্নিকোণত। যদি আপুনি সমথিৰা, যাক আমি কমলা বুলি কওঁ, বা ধৰি লওক আপুনি গোল নেমু, এইবিলাক গছ আপুনি তাত ৰাখিব পাৰে। বা হালধীয়া ফুল গছ আপুনি, যেনেকৈ ধৰি লওক ৰক্তজবা ফুল আপুনি ৰাখিব পাৰে। কিন্তু অগ্নিৰ দিশ, কিন্তু অগ্নিৰ দিশত আজিকালি শুনিবলৈ পাওঁ বহুতে মানে মানি প্লেণ্ট, আকৌ বেম্বো ট্ৰী এইবোৰ লগাই দিয়ে। সেইবোৰ লগালে কি হয়, অগ্নিৰ কামেইটো হৈছে নিধন, অগ্নিৰ 7খন জিভা। গতিকে অগ্নিক আপুনি সোণ দিয়ক, কাঠ দিয়ক, তেওঁ ধ্বংস কৰিবই। গতিকে মানে ধ্বংসৰ লগত সৃষ্টিটোৰ সম্পৰ্কটো মিলাই ৰাখিব, মানে কিছুমান সৃষ্টিকাৰী উপাদান, কিছুমান ধ্বংসকাৰী উপাদান। আমাৰ এই পঞ্চতত্বই উপাদানখিনি কথাটো কৈছে। আৰু সৌৰ শক্তি, এই যে তত্ত্বৰ কথা যে মই ক'লোঁ, দিশ, সৌৰ শক্তি আৰু পঞ্চতত্ব, এইখিনি যদি খুব ধুনীয়াকৈ মিলি থাকে এই চাৰ্কেলটো, তেতিয়াহ'লে মানুহৰ পজিটিভিটিটো আহে। কাইটিয়া গছ ঘৰত ৰাখিব নালাগে একদম, মানে গোলাপকে আদি কৰি যিমান কাইটিয়া গছ ঘৰত নৰখাটো বেছি সুমংগল। আপুনি ধৰি লওক এনেকুৱা হৈ গ'ল যে আপুনি মানে পূব দিশত আপুনি ধৰি লওক হালধীয়া ফুল গছ ৰাখিব পাৰে, উত্তৰত বগাটো ৰাখক, পশ্চিমত নীলা ফুল গছ ৰাখক, নীলা যিকোনো ধৰণৰ আপুনি গছ ৰাখিব পাৰে। আৰু দক্ষিণত পাৰিলে আপুনি বগা আৰু ৰঙা, এইটো যদি আপুনি ৰাখিব পাৰে আপোনাৰ কাৰণে খুব পজিটিভ হয়। কিন্তু কেতিয়াও আপুনি মনত ৰাখিব যে বহুত মানুহ আছে এনেকুৱা ধৰণৰ, মানে একদম ঘৰৰ সীমাতে বৃক্ষ ৰোপণ কৰে, যিটো আনৰ ক্ষতি কৰে। যদি আপোনাৰ ঘৰৰ বৃক্ষই আনৰ ঘৰত ছাঁ পেলায়, তে সেই মানুহ ঘৰৰে উন্নতি, আপোনাৰ কিন্তু অপকাৰ। সেইকাৰণে আপুনি এইটো চাবিব লাগিব যাতে মই ৰোৱা গছজোপাই আনৰ ঘৰত ছাঁ নিদিয়ে, ক্ষতি নকৰে, সেইটো কিন্তু আপুনি উপকাৰ নাপায়, আকৌ সেইটো ক্ষতি হয়। মানে বহুত মানুহে কি কৰে, গছৰ দ্বাৰা মানুহক ক্ষতি কৰিব বিচাৰে, সেইটো খুব নিগেটিভ এনাৰ্জি। আপুনি সেইটো ভুলতো কৰিব নাপায়। আৰু বগৰী গছ আৰু আম গছ বা যিকোনো মানে ঔটেঙা, এইবিলাক গছ যদিও মানে ধৰি লওক খাদ্যাভাসত প্ৰয়োজন, কিন্তু আপুনি এইটো ৰাখিব নালাগে, ঘৰত নৰখাটো বেছি ভাল। বাস্তুশাস্ত্ৰই এই কথাটো কিন্তু একদম নিষিদ্ধ বুলি আগতেই মন্তব্য কৰি ৰাখিছে। হয়, এতিয়া বাস্তু, আমি গৃহ বাস্তুৰ কথা যিহেতু পাতি আছো, হয়, প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত প্ৰাৰ্থনাৰ যিসমূহ পদ্ধতি, তাৰ লগতো বাস্তুৰ সাংঘাতিক সম্পৰ্ক আছে। ধৰক যেনেকৈ এনেকুৱা, আপুনি ধৰি লওক এতিয়া মন্দিৰত যেতিয়া যায়, তেতিয়া আপুনি ভগৱানক চকু মুদি প্ৰাৰ্থনা কৰক, কাৰণ মন্দিৰত দেৱতাসকলৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকে।
কিন্তু যদি আপুনি ঘৰত প্ৰাৰ্থনা কৰিব পূজা কৰিব তেতিয়াহ'লে আপুনি চকু মেলি কৰক কাৰণ তেতিয়াহে তেওঁক আপোনাক সেই ফলটো প্ৰদান কৰিব আৰু মই আগতেও কৈছোঁ যে সদায় প্ৰাৰ্থনা মুদ্ৰাত আঙুলিবোৰ ফাঁক কৰি এনেকৈ ভগৱানক প্ৰাৰ্থনা কৰিব লাগে এনেকৈতো নমস্কাৰে হয় গতিকে আঙুলিবোৰ ফাঁক কৰি পেলাই কৰিব 1 নম্বৰ আৰু দ্বিতীয় কথাটো হৈ গ'ল কি যে কেতিয়াও ঘৰৰ মন্দিৰ বা নামঘৰ আদি আন্ধাৰ কৰি থ'ব নালাগে সদায় তাত এটা হ'লেও পোহৰৰ ব্যৱস্থা কৰি ৰাখিব আৰু চাকি কেতিয়াও মানে ভগৱানক ওপৰত ৰাখি তলত চাকি নজ্বলাব আপুনি সদায় গছা যি থাকিব সেই গছা মানে ওখ হ'ব লাগে থাপনাখনতকৈ অকণমান হ'লেও আৰু আপুনি আপোনাৰ সোঁফালে সদায় ঘিউৰ চাকি জ্বলাব বাওঁফালে তেলৰ চাকি জ্বলাব সেইটো নিয়মমতে আপুনি কৰি থাকিলেই হ'ল আৰু মানে এই নিয়মখিনি যদি আপুনি শুদ্ধকৈ পালন কৰে তেতিয়া ভগৱানে আপোনাক শান্তি সমৃদ্ধি প্ৰদান কৰিবই আৰু ঘণ্টা আপুনি ঘৰত লগাবলৈ চেষ্টা কৰিব কাৰণ ঘণ্টাত এটা 7 মিনিটৰ যিটো আপুনি এটা টংকৈ বাজে এইটো 7 মিনিটৰ এটা পজিটিভ ভাইব্ৰেশ্যন থাকে সেইখিনি সময়ত কি হয় ভগৱানৰ লগত মনুষ্যৰ যিটো সম্পৰ্ক খুব পজিটিভ ৱেত হয় তেতিয়া মানে আপুনি এটা এনেকুৱা মানে ৱেলৈ গুচি যায় য'ত নেকি ভগৱান আৰু আপোনাৰ এটা সম্পৰ্ক স্থাপন হয় সেইটো কাৰণে আপুনি ঘণ্টাটো বজাই তাৰ পৰা লগে লগে আঁতৰিব নালাগে পাৰিলে অকণমান সময় যদি ঘণ্টাটো তলত ৰখিও দিব পাৰে সেইটো খুব পজিটিভ এনাৰ্জি বুলি বাস্তুশাস্ত্ৰই কয় আৰু কিছুমান তিথি বা পূজা ভেদে কিছুমান ঘণ্টাৰ বজোৱাটো নিষিদ্ধ যেনেকৈ ধৰি লওক আপোনাৰ লক্ষী পূজাত আপুনি ঘণ্টা বজাব নোৱাৰে কিন্তু আপুনি শংখ বজাব লাগে আৰু তেনেকৈ ধৰি লওক আপুনি শিৱ মন্দিৰতে আপোনাৰ কৰতাল নিষিদ্ধ আৰু কোনো মন্দিৰতে আপুনি বাঁহী বজাব নোৱাৰে গতিকে কিছুমান নিয়ম আছে তাৰমানে যে ক'ত কেনেকৈ কি আপুনি বাদ্যবিলাক আপুনি ব্যৱহাৰ কৰিব আৰু শংখ ঘৰত সদায় বজাব পাৰে কাৰণ আৰু শংখ জল যদি আপুনি ভগৱান বিষ্ণুকো অৰ্পণ কৰে আৰু যদি মানে আমাৰ এটা শংখ আছে বাস্তুশাস্ত্ৰত দক্ষিণাৱৰ্তী শংখ এই শংখত যদি পানী লৈ আপুনি সন্তানক গা ধুৱায় তেনে সেই শংখন চঞ্চলতা দূৰ হোৱা খুব খঙনে চৰ্দি কাহ হৈ থকা বা ধৰি লওক পিতৃ মাতৃৰ প্ৰতি মানে এনি টাইম মানে সন্তানে ধৰি লওক খং ৰাগ কৰি থকা এই ভাববিলাক দূৰ হৈ যায় আৰু সন্তান সুখৰ প্ৰাপ্তিৰ কাৰণে মানে আপুনি যদি শিৱলিংগত যিসকলে মন্দিৰত দৰ্শন কৰি যায় যদি তাত আপোনাৰ ঘেঁহু দান কৰে গম হুইট বুলি যিটো কোৱা হয় সেইটো তেওঁলোকে কি হ'ব সন্তানৰ পৰা শান্তি ফল লাভ কৰিব পাৰিব আৰু তিল দান কৰিলে পূৰ্বজন্মৰ দুখ কিছুমান নোহোৱা হৈ যায় যিটো ধৰি লওক আমি পূৰ্বজ বুলি কওঁ আমাৰ যিসকল স্বৰ্গগামী হ'ল তেওঁলোকৰ যদি কিবা দুখ থাকে গতিকে সেই পেটৰ দুখো নোহোৱা হৈ যায় সেইটো কেতিয়াবা পিছলৈ ক'ম যেতিয়া শিৱলিংগত কি কৰা উচিত যেনেকৈ আমি 4 প্ৰহৰ পূজা কৰোঁ দুগ্ধ চেনি ঘৃত মধু এইবিলাক নিজে কৰোঁ এইবিলাক ভৱিষ্যতৰ দিনত কেতিয়াবা মই জনাম পঢ়িব লাগিব হয় আমি এটা বিষয়ত আমি কথা পাতিব লাগিব নিশ্চয় আৰু আজি যিহেতু আমাৰ দৰ্শকে আপোনাৰ প্ৰথম এপিছডটো চাই ইমান ভাল পালে আৰু আপোনাৰ দৰ্শকে বিচাৰিছিলে যে আকৌ এবাৰ আপোনাক আনিব লাগে লগতে গৃহবাস্তুৰ বিষয়ে আৰু প্ৰাৰ্থনা কৰাৰ পদ্ধতিসমূহ আৰু এটা কথা মই কৈ থওঁ এইখিনিতে যিহেতু দৰ্শকৰ বিপুল দাবী মানে আমি যাত্ৰাৰো কিছুমান কথা আছে দেই মানে ধৰক যাত্ৰা কালত আমি কেনেকৈ যাব লাগিব কিন্তু যেতিয়া আপুনি যাত্ৰা কৰিব পুৰুষসকলে সদায় সোঁ ভৰিখন দি আৰু মুখত পাৰিলে গুড় নতুবা কিবা এটা মিঠা বস্তু লৈ যাত্ৰা কৰিব আৰু স্ত্ৰীয়ে সদায় মাও ভৰিখন ঘৰৰ পৰা যাত্ৰা কৰোঁতে আগত দিব একে মুখত মিঠা বা কিবা এটা লৈ পেলাই যাওক আমাৰ ডাকৰ এটা বচন আছে যে সোমে শনি পূবে যায় 2 চকু ৰেতি খায় ৰবি শুকুৰে পশ্চিমে বাধা উত্তৰে মংগলে মাৰিবা সাধা যদি নফলে তেওঁ আধা মানে ইমান ডাঙৰ কথা এটা কৈ থৈছে ডাকৰ বচন আপুনি সোমবাৰ শনিবাৰে পূব দিশে মানে আপুনি যদি যায় আপোনাৰ এটা চকু ক্ষতি হ'ব পাৰে আৰু ৰবি শুকুৰে পশ্চিম আপুনি ৰবিবাৰ আৰু শুক্ৰবাৰে পশ্চিম দিশত যাত্ৰা কৰিব নালাগে বুলি কৈছে আৰু মানে উত্তৰে মংগলে মাৰিবা সাধা মানে উত্তৰ দিশত আপুনি মংগলবাৰে যিমান পাৰে সোনকালে যাত্ৰা কৰক আৰু যদি নফলে তেওঁ আধা আৰু ধৰি লওক এতিয়া এনেকুৱা হৈ গ'ল আজি শনি সোমবাৰ আপুনি পূবফালে যাবই লাগিব তেতিয়া এটা বস্তু আছে কৰ কচা পদ্ধতি বুলি কয় তাৰমানে আপুনি যে এই যে আমাৰ বিয়াত যে গাড়ীখন 3বাৰ অগা পিছা কৰি উৰুলি দিয়ে এই উৰুলি কিন্তু তাৰ সাংঘাতিক বাদ্য সেইকাৰণে আপুনি চাবচোন মানুহে ভীতিগ্ৰস্ত হৈ ভয় খালে ভূমিকম্প আহিলেও আনকি উৰুলি দিয়ে হৰি বল বুলি কয় আৰু যিকোনো মাংগলিক কামত উৰুলি দিয়ে কিবা এখন সেতু নিৰ্মাণেই হওক কিবা এটা গৃহ নিৰ্মাণেই হওক বিবাহ আদিয়েই হওক গতিকে কি চাপ'জ আপুনি যাবলগীয়া হ'ল আপুনি যাবই লাগিব তেতিয়া আপুনি কি কৰিব আপুনি 3 খোজ আগুৱাই গ'ল বা আপুনি গাড়ীখন অকণমান দূৰ লৈ গ'ল লৈ পুনৰ বেক কৰিলে আহি আকৌ গাড়ীখনৰ পৰা নামি অকণমান পানী খাই পুনৰ যাত্ৰা কৰিব আৰু যাত্ৰা কৰোঁতে এটা মন্ত্ৰ আছে তেনেকুৱা যদি আপোনাৰ বাধা পৰি যায় সেই দিশমতে ওম ষষ্ঠী ওম মহাদেৱায় নমঃ এইটো মন্ত্ৰ কৈ আপুনি যাত্ৰা কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বিহুত আৰু মহিলাসকলে ওমৰ ঠাইত নমো ক'ব নমো ষষ্ঠী নমো মহাদেৱায় নমঃ পুৰুষে সোঁ ভৰি স্ত্ৰী বাওঁ ভৰি যাত্ৰা কৰিব পাৰি খুব ভাল লাগিলে দেই এইটো কথা গম পাই আৰু এইবোৰ কথা বহুত মানে নাজানে আৰু ডাকৰ বচনসমূহটো আচলতে না বাস্তুৰ লগত ডাকৰ বচন সাংঘাতিক সম্পৰ্ক আছে সেইকাৰণে মানে মই এইবিলাক খুব ভালকৈ মানে ষ্টাডি কৰিছোঁ যাতে মানুহৰ মাজত এটা সঁচা বস্তু দিব পাৰোঁ
আৰু যাতে মানুহৰ কল্যাণ হয় এইবিলাক ক্ষেত্ৰত। সেইকাৰণে আপোনাক আজি নিমন্ত্ৰণ কৰাৰ কাৰণটো এইটোৱে যে আমি যিবোৰ সচৰাচৰ দেখি থাকোঁ, শুনি থাকোঁ, সেইবোৰৰ বিপৰীতে সঁচা অৰ্থত আচলতে বাস্তুমতে আমি কেনেধৰণে আগবাঢ়িব লাগে বা কি কি নিয়ম মানিলে আমি আমাৰ উন্নতি হয় বা সুন্দৰভাৱে আমি চলি থাকোঁ। আৰু বিশেষকৈ ইয়াত মানে কি হয়, আপুনি ধৰি লওক এতিয়া যে মই ক'লোঁ আপোনাৰ এই যে আগ্ৰাৰ তাজমহল 7টা আচৰিত বস্তুৰ ভিতৰত এটা, মিছৰৰ পিৰামিড, এটা আমি পিৰামিড বুলি যে কওঁ, পীৰা শব্দৰ অৰ্থটো হৈছে অগ্নি, মিড মানে মধ্য মানে মাজ ভাগত। সেইকাৰণে চাবচোন এতিয়া আপুনি যদি ইজিপ্তত যায়, মিছৰৰ পিৰামিড বুলি কোৱা হয়, সেইবিলাক ঠাইত গ'লে মানে যিসকলৰ মানে শৰীৰটো ত্যাগ কৰে, মৃত্যু হৈ যায়, তেওঁলোকক মানে এটা পিৰামিডৰ মাজত ৰাখে, যাতে তেওঁলোকৰ যিটো শৰীৰৰ অৱয়ব যাতে সহজে ধ্বংস হৈ নাযায়। এতিয়াও আপুনি বহুত জেগাত সেইবিলাক বস্তু পোৱাৰ হেৰি আছে। আৰু শেহতীয়াকৈ এতিয়া আমাৰ যিবিলাক ধৰি লওক গৃহ নিৰ্মাণ কৰা হয়, দলং আদি নিৰ্মাণ কৰা হয়, তাত বাস্তুৰ বহুত মাহাত্য আছে। আৰু সেইকাৰণেই মানে এই বাস্তুৰ মাহাত্যখিনি মানি চলিব পাৰিলে মানে খুব ফলৱতী হয়। আৰু এই যিবিলাক মাহৰ কথা মই কৈছিলোঁ যে কোনটো দিশত বাস্তু পুৰুষে গমন কৰে, আৰু বাস্তু পুৰুষে সদায় ক্লক ৱাইজ মুভমেণ্ট কৰে, গতিকে ক্লক ৱাইজ যদি আপুনি এই নিয়মখিনি পালন কৰিব পাৰে, সেইফালে মুখ কৰি দৰ্জাখন দিব পাৰে, তেনেহ'লে ভাল ফল লাভ কৰিব পাৰিব বাস্তুশাস্ত্ৰত। এইখিনি আচলতে মানি চলিলে সুন্দৰভাৱে ৰাইজ চলি যাব পাৰে। আশা আমি কৰিব পাৰোঁ যে মানুহে ধৰি লওক কিছু হ'লেও উপকৃত হ'ব। 100% আপুনি চাওক, কৰ্মই ধৰ্ম, মই আগতেই কৈছোঁ যে কৰ্ম নকৰিলে পৃথিৱীৰ সকলো মিছা। আপুনি 1000 টকা লাখ টকা দামৰ আপুনি হীৰা পিন্ধি থাকিলেও যদি কৰ্ম নকৰে, ধৰি লওক এতিয়া বহুতে কয় যে 2026 বৰ্ষটো ৰবিৰ বৰ্ষ, আপুনি পূব দিশত সূৰ্যৰ ফটো লগাওক, আপুনি 7টা ঘোঁৰাৰ ফটো লগাওক চেকুৰি থকা, সেইটো বুজোৱা নাই। মানে বুজাইছে কি, আপুনি সূৰ্যৰ দৰে হ'ব লাগিব, আপুনি প্ৰাতঃকালতে উঠিব লাগিব, কাৰণ সূৰ্য সদায় ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে উদয় হয়। আৰু 7টা ঘোঁৰাৰ দৰে তেওঁ বেগৱান, আপুনি 7টা ঘোঁৰাৰ ফটো লগাই যদি শুই থাকে, তেনেহ'লে আপোনাৰ ওলোটাহে হ'ব, যিখিনি আছিল সেইখিনিও গুচি যাব। গতিকে আপুনি বেগৱান হ'বৰ কাৰণে হ'লে আপুনি ভাবিব লাগিব যে মই যাক এতিয়া লগালোঁ তেওঁৰ দৰে মই হ'ব লাগিব। সেইকাৰণে আমাৰ যে ধ্যান, মন্ত্ৰ, জপ এইবিলাকৰ যে অৰ্থ আছে, ধ্যান মানে হৈছে দেৱতাৰ আকৃতি, মন্ত্ৰ মানে হৈছে দেৱতাৰ সূক্ষ্ম নাম। যেনে মই এতিয়া ক'লোঁ ওম বাস্তু পুৰুষায় নমঃ, বাস্তু পুৰুষত এটা কথা মই ক'বলৈ পাহৰি গ'লোঁ, মোৰ মনত পৰিলে আপুনি কথাটো সোধাৰ লগে লগে। এই যে বাস্তু পুৰুষ, এই চাওক, বিশ্বকৰ্মাক বাস্তুৰ দেৱতা বুলি কোৱা হয়। এই যে হৰৰ ডম্বৰু, শিৱ বাবাই যে ডম্বৰু বজায়, সেইটো বিশ্বকৰ্মাই নিৰ্মাণ কৰা। এই মা লক্ষ্মীয়ে যিটো মাণিক্যৰে ভৰা কলহ লৈ থাকে, সেইটো বিশ্বকৰ্মাৰ সৃষ্টি। এই যে সৰস্বতী যে আপোনাৰ বীণাখন, তেওঁক সেইকাৰণে ভাৰতী বুলি কোৱা হয়। তাত 42টা ৰাগ আছে, এইকেইটা গোটেইকেইটা বিশ্বকৰ্মাৰে সৃষ্টি। আৰু সেইটো কাৰণে বিশ্বকৰ্মাক বিশ্বৰ খনিকৰ বুলি কোৱা হয়। গতিকে যোনে বাস্তুৰ দেৱতাৰ দুখ থাকে, তেওঁ বিশ্বকৰ্মাৰ পূজাৰ দিনাখন যদি খুব বিশ্বকৰ্মাক ভালকৈ পূজা পাঠ কৰে, আৰু বিশ্বকৰ্মাৰ বীজ মন্ত্ৰ হৈছে বং, বং বিশ্বকৰ্মণে নমঃ, এই মন্ত্ৰ যদি 10 বাৰ পাঠ কৰে ফল পাব। আৰু নহ'লে ওম বাস্তু পুৰুষায় নমঃ 10 বাৰ পাঠ কৰক। আৰু সকলোৱে শেষত নিজৰ নিদান বা উন্নতিৰ কাৰণে হনুমানজীক স্তুতি কৰিব লাগে। মই শেষত এটা হনুমানজীৰ মন্ত্ৰ কৈ দিওঁ সকলোৱে বুজি পোৱাকৈ, এইটো 11 বাৰ যদি পাঠ কৰিব পাৰে, বহু সংকট, বহু আপদ আৰু আপোনাৰ বাস্তু দুখো নিৰ্মূল হৈ যায়। কাৰণ যিহেতু যেতিয়া ৰাৱণে শনিক লংকাত বন্দী কৰি ৰাখিছিলে, তেতিয়া হনুমানজীয়ে লংকাৰ পৰা শনিক উদ্ধাৰ কৰি লৈ আহিছিল। তেতিয়া শনি দেৱতাই কৈছিলে যে যদি মোক আপোনালোকে পূজা কৰিবলৈ ভয় কৰে, হনুমানজীক পূজা কৰিলেও সেই একেই ফল পাব। আৰু সেইকাৰণে শনিৰ এখন ভৰিত মানে ৰাৱণৰ গদাৰ কোবত মানে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। সেইকাৰণে শনিৰ যাৰ দুখ থাকে তেওঁলোক অকণমান লেঙেৰা হয়, পানীত ভয় থাকে, ক্ষতি হয়। এই গোটেইখিনি দুখ মাৰ্জনৰ কাৰণে আপুনি হনুমানজীক পূজা কৰিব। আৰু এটা মই হনুমানজীৰ মন্ত্ৰ কৈ দিছোঁ, ওম নমো হনুমতে ৰুদ্ৰবতাৰায় সৰ্বশত্ৰু সংহাৰানায় সৰ্বৰোগ হৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। এই মন্ত্ৰটো আপুনি 11 বাৰ পাঠ কৰক। মই আকৌ এবাৰ কৈ দিছোঁ, ওম নমো হনুমন্তে, এইটো একদম মনত ৰাখিব যে সদায় ভৱিষ্যতৰ কাৰণে যাতে কল্যাণ হয়, যাতে উপকাৰটো হয়। ওম নমো হনুমতে, এইটো আপুনি ক'লে, কৈ পেলাই ক'ব যে ৰুদ্ৰবতাৰায় সৰ্বশত্ৰু সংহাৰানায় সৰ্বৰোগ হৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। এইটো 11 বাৰ পাঠ কৰিলে হৈ গ'ল। আৰু হনুমানৰ 5জন ভাতৃ, তেওঁলোক 5জন একেলগ হৈ থাকে, সেইকাৰণে পঞ্চমুখী হনুমানৰ পূজা কৰা হয়। আৰু তেওঁ 2খন ৰাজ্যত তেওঁৰ দৃষ্টি আছে, কিষ্কিন্ধা আৰু অযোধ্যা, আৰু সেইকাৰণে ৰামৰ পৰম ভক্ত। গতিকে এই কুবেৰেই মানে গদাটো আপোনাৰ হনুমানক প্ৰদান কৰিছিল। সেইকাৰণে এই কুবেৰৰ মানে বোৱাৰী নল কুবেৰৰ পুত্ৰৰ বেয়া চকু দিয়াৰ কাৰণে ৰাৱণৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। সেইকাৰণে বিশ্বকৰ্মাক মানে বাস্তুৰ খনিকৰ বুলি কোৱা হয়, বা তেওঁক মানে দেৱলোকৰ তেওঁক
অভিযন্তা বুলি কোৱা হয়। কাৰোবাৰ যদি বাস্তু দুখ থাকে বিশ্বকৰ্মা পূজা কৰিলেও সেইখিনি খণ্ডন হয়। সেইকাৰণে তাৰ এটা মন্ত্ৰ কৈ মই এই অনুষ্ঠানৰ পৰা আজি আপোনাৰ মানে শেষত ক'ম যে দেৱশিল্পী মহাভাগ দেৱনাং কাৰ্য সাধক বিশ্বকৰ্মা নমস্তভ্যং সৰ্বাভীষ্ট ফলপ্ৰদ। বিশ্বকৰ্মাই সকলো অভীষ্ট সিদ্ধি কৰে। বিশ্বকৰ্মাৰ পত্নীৰ নাম হৈছে গোপিনী ভামিনী আৰু তেওঁৰ 9জন পুত্ৰ তেওঁ সকলোকে ইমান ধুনীয়াকৈ সৃষ্টি কৰিলে যে সকলো পুত্ৰই যিকোনো বিদ্যাতে নিপুণ হ'ল আৰু ৰামক যিখন ধনু আপোনাৰ প্ৰদান কৰিছিল সেই ধনুবান বিশ্বকৰ্মাই বনোৱা। ভাল লাগিল আপোনাৰ কথা শুনিয়ে থাকিবলৈ মন যায়। বহুত কথা আছে জানিবলৈ, দৰ্শকে বহুত কথা জানিবলগীয়া আছে। আমি আকৌ বহিম, বাৰে বহিম, যিহেতু দৰ্শকে আপোনাক বিচাৰিয়ে থাকে। আজি এইখিনি সময়ৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। বহুত ধন্যবাদ, সকলোৰে ফুলমংগল হওক। হয়, আৰু এয়া আছিল তৰুণ ভট্টাচাৰ্য জ্যোতিষী। আমি আগতেও যিহেতু পঢ়িছোঁ, দৰ্শকে বিপুল দাবী জনাইছিলে, অনুৰোধ জনাইছিলে যে তেওঁক আকৌ আনিব লাগে, আকৌ এইখিনি বিষয়ত আমি কথা পাতিব লাগে। গতিকে আশা কৰিছোঁ দৰ্শকৰ অনুৰোধ মতে, দৰ্শকৰ দাবী মতে আমি এইখিনি কথা যিখিনি জনাবলৈ বিচাৰিলোঁ সেইখিনি আপোনালোকে জানি ভাল পালে। আৰু এনেধৰণৰ সুন্দৰ ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায়, নিজে চোৱাৰ লগতে বন্ধু বান্ধৱ, পৰিয়ালৰ সকলোৰে সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।